প্ৰণৱ ক'ত গ'ল গোটেই ৰুমটো ধোৱা ধোৱা প্ৰণৱ তই তাতে কি কৰি আছ তই আহিলি দে দিনটো যেতিয়া কাৰ্যসূচী শেষ কৰি আৰু তই অফিচৰ পৰা ইমান সোনকালে আহিলি যে কিবা সুধি আছো নকওঁ কিয় নাই মাথাটো বিষাই আছে সেইকাৰণে মূৰৰ বিষটো ভাল কৰি আছো মই জাষ্ট ফ্ৰেছ হৈ আহো হা দে লাইটটো নুমাই থৈছে না কথা কচোন আচলতে ছোৱালীবোৰে আমাক কি বুলি ভাবে আৰু আমি সিহঁতৰ নিজৰ জীৱন বুলি ভাবো নিচাই এৰিছে মাজুলী নিচা ধৰিলে এপেক মাৰতে ভাবে নিচাই এৰিছে নিচা তোমাৰ তোৰ গাৰ্লফ্ৰেণ্ড এনে সকলোৱে লগ এৰি বুজিছ তোক কিয় এৰিলে কান্দিছ মই কান্দিম তোৰ দুখত ময়ো কান্দিম কিন্তু কথাটো ক হৈছে কি 4 বছৰ ভাল পাইছিলো বে এই 4 বছৰ কি দিয়া নাছিল মোক ক পিছৰ সকলোবোৰ দি দিছো এইটো নহয় বে মোৰ কাৰোবাক বহুত ভাল পাইছো কিমান সাগৰ দেখিছ সাগৰ দেখা নাই কিন্তু নদী দেখিছো ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰ নদীৰ সাগৰতকৈ কম নহয় ব্ৰহ্মপুত্ৰ নদী গভীৰ যিমান তাতকৈ বেছি টাইপ এক মিনিট মই মানে সাগৰতো নামি পোৱা নাই ব্ৰহ্মপুত্ৰ নদীতো নামি পোৱা নাই তো গভীৰতাটো কিমান মই মানে ঠিক ক'ব নোৱাৰিম আবে এক্সাম্পল দিছো বে মানে গভীৰ যেনেকুৱা থাকে ন আচ্ছা তাতকৈ বেছি ভাল পাইছিলো কিন্তু কি কৰিবি তাই এনিটাইম সন্দেহ মোৰ ওপৰত মই কাৰ লগত কথা পাতিছো ক'ত গৈছো কি খাইছো কি কৰিছো ক'ত উঠিছো ক'ত বহিছো সেইবিলাক প্ৰতিফলে হিচাপ দিব লাগে ফোন এনিটাইম লাইনত কাৰ লগত কথা পাতিছো তাৰ স্ক্ৰীনশ্বট আবে স্ক্ৰীনশ্বট কোনে ওলাইছিলে সেইটো মোক লাগে বৰবাদ কৰিছে লাইফ স্ক্ৰীনশ্বটে তো সহ্যৰ সীমা বাহিৰ হৈ যায় ন মই থাকোঁ বাহিৰত বিজি থাকোঁ এই টাইমটো স্ক্ৰীনশ্বট দিব নোৱাৰে এই টাইম কল ৰেকৰ্ডবিলাক দিব নোৱাৰে ন সেনেকুৱা কৰোঁতে কৰোঁতে প্ৰায় 2 বছৰমান গ'ল আমাৰ ৰিলেশ্যনশ্বিপ তাৰপিছত টানি আজৰি তো কিমান টানি আজৰি ৰিলেশ্যনশ্বিপ কৰিম এদিন হ'ল ডাঙৰ কাজিয়া আৰু ফেমিলিৰ লগত কাজিয়া এদিন ককায়েকে মোক ক'লে কি ক'লে যে তই যদি মোৰ ভণ্টিক ফোন কৰ মই বোলে পুলিচত দিম কি ক'ল বে কৈছো মই কিবা অপৰাধী নেকি বে
মোক যে পুলিচত দিব মইতো তাক ভাল পাইছিলোঁ ন তাৰ ইনাম এইটো দিলে চব একে বুজিছ চব একে তলা এটা কথা বুজি নাপাওঁ এতিয়া যদি সিহঁতি থাকিব নোৱাৰে গোটেই জীৱন তো কিয় ইমান ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে যে আমাৰ ল'ৰাবিলাকৰ ছোৱালীবিলাকে চৰকাৰী টয়লেট বুলি হয় যোনে পাৰে ইউজ কৰি যায় পানী অকণ নামাৰে বে পিছে এতিয়া ফোন চোন কৰোঁ কি নাই অকল ষ্টেটাছ খেলে ষ্টেটাছৰ মনত পৰিছে তই হেৰি মই লক্ষ্য কৰি আছোঁ তই আজি কেইদিনমানৰ পৰা খুব ষ্টেটাছ পাই থাক মানে তাইৰ কাৰণে ভাল মানে অভিয়াছলি ইয়াৰ তাই কথা পাতিবলৈ মানা কৰিছে ককায়েকে তো দুটামান কথা ষ্টেটাছ দলৰা হয় তাকো কেইটামান গালি দিয়ে গালিকো মৰম বুলি বুকুত বান্ধি লওঁ বেয়া তাইক লগ পালে বুজাব খোজো কি জান সিয়ে তোৰ লগত ইমান দিন থাকি পেলাই তোক বুজি নাপালে আৰু দুটামান ষ্টেটাছ চাই পেলাই কি বুজি পাব বে তাকে মোৰ জীৱনটো শেষ হৈ গ'ল শেষ চিগাৰেট হেৰিবৰ কথা কৈছো বে জীৱন ধ্বংস হৈ গৈছে শেষ হৈ গৈছে চিগাৰেটত লাগি আছ ৰাতিপুৱা মনত কৰি দিবি চিগাৰেট আৰু চিগাৰেটটো লাগিব ন লাগিব এটা কথা মনত ৰাখিবি যে লাইফত চবেই এৰি যাব কিন্তু এই মদ আৰু চিগাৰেট আৰু নিচা কেতিয়াও নিচা তোৰ নিচা নহয় এই নিচা বুজিছো মই কথা এটা ভাবিছো কি আমি এনেকে বহি থাকিলে নহব কি কৰিবি সংগঠন খুলিব লাগিব সংগঠন কি সংগঠন বে আজি পেট্ৰল দাম বাঢ়ি যায় সংগঠন ধৰ্ণা দিয়ে সংগঠনে পেট্ৰল দাম বাঢ়ি গ'ল চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা দিয়ে আজি গেছৰ দাম বাঢ়ি গ'ল ধৰ্ণা দিয়ে আজি কত নিবনুৱা পৰি আছে অসমত কিমান পৰিছে চাকৰি নাপায় তাক লৈ ধৰ্ণা দিয়ে কিন্তু আমাৰ ভগ্ন হৃদয়ৰ প্ৰেমিক বিলাকৰ জানো কোনো সংগঠন আছে কোনোবা চাইছে চালা ছোৱালী ন কাৰোবাৰ ন কাৰোবাৰ লগত বিয়া হৈ যায় গুচি যায় সংসাৰ কৰি নিজৰ প্ৰেম পাহৰি যায় কিন্তু আমি বোৰে চালা কোনোবা লাইফ বৰবাদ হৈ যায় কোনোবা আবাদ হৈ যায় তেনেকে তোৰ লাইফ বৰবাদ তই বেয়া মানুহ মই হলো ভাল মানুহ সেইটোৱে তো আমি সংগঠন খুলিম সংগঠনটোৰ নাম হব ভগ্ন হৃদয়ৰ সংগঠন ভগ্ন হৃদয়ৰ সংগঠন কেনেকুৱা মই খুলিম তই খুলিবি মই খুলিব লাগিব এইটো চাওঁনি ঠিক আছে ৰাতিপুৱা খুলিম ভগ্ন হৃদয় সংগঠন খুলিব লাগিব বেয়া নহব খুলিম সভাপতি
মৰম সম্পাদক ভাল বঢ়িয়া এইযোৰ জ্বলিছে জ্বলিব নাই 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 বুঢ়া বুঢ়া এই ভাত খাব লাগিছিল কৈছিলো নি বনাব বনাইছো খাইছো নিমখ হৈছে নে মছলা বেছি হৈছে নেকি মছলা বেছি হৈছে নমস্কাৰ মই অনপুৰাখৰ আৰু মই জুন্নাথ আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই পেলাই ভাল পালে বা যদি বেয়াও পালে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব কেনেকুৱা পালে ঠিক আছে আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আমি যিহেতু এক্টিং ভাল পাওঁ তো গতিকে আমি জাষ্ট এটা প্ৰয়াস কৰিছোঁ এটা এক্ট কৰি দেখাবলৈ যে হৃদয়খন ভাঙিবলৈ কেনেকুৱা লাগে আৰু বিশেষকৈ আমাৰ বেচেলাৰ ল'ৰাবিলাকৰ কি অৱস্থা হয় তাকে আমি দেখাবলৈ অলপমান প্ৰয়াস কৰিছোঁ তো গতিকে আপোনালোকে যদি চাই ভাল পায় তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰিব দিব ধন্যবাদ